আজি আমি ডিসকাস কৰিম বৰ্গ আৰু বৰ্গমূল। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, গতিকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহ'লে ভালদৰে বুজিব। কোনো সংখ্যা বৰ্গ, প্ৰথমতে আমি বৰ্গ ডিসকাস কৰিম, তাৰপিছত বৰ্গমূল কেনেকৈ ওলায় আমি আলোচনা কৰিম। বৰ্গ সংখ্যা কেনেকৈ ওলায়, সাপোজ আমি ধৰিলোঁ 2, মানে 2ৰ বৰ্গমূল কেনেকৈ, 2ৰ বৰ্গ কেনেকৈ কৰিম, তেতিয়া 2ৰ স্কোৱাৰ মানে হ'ল বৰ্গ, তাৰমানে 2 স্কোৱাৰ মানে 2 × 2, কিমান হ'ব 4, এইটোৱে হ'ল বৰ্গ সংখ্যা। যেনেকৈ 3ৰ বৰ্গ কি হ'ব 3 স্কোৱাৰ, তেতিয়াহ'লে 3 × 3, তেতিয়াহ'লে 9, মানে যদি 5ৰ বৰ্গ কৰোঁ তেতিয়া 5 স্কোৱাৰ মানে 5 × 5, তাৰমানে 25, এইটো কোৱা হয় বৰ্গ হৈছে। যেনেকৈ মই কৰিলোঁ সাপোজ 12ৰ এতিয়া আমি বৰ্গ উলিয়াম, বৰ্গ সংখ্যাটো উলিয়াম, তেতিয়াহ'লে কেনেকৈ কৰিম 12 স্কোৱাৰ, তাৰমানে 12 × 12 কিমান হ'ব 144, মানে এনেকৈ আমি বৰ্গ সংখ্যাবোৰ ওলাম। আমি এটা কথা মনত ৰাখিম যে বৰ্গ সংখ্যাবোৰৰ এককৰ স্থানত কি থাকে 0, 1, 4, 5, 6, 9, এই সংখ্যাবোৰ যদি এককৰ স্থানত থাকে তেতিয়াহ'লে আমি এইটো বৰ্গ সংখ্যা বুলি ক'ব পাৰিম। এককৰ স্থানত যদি 0, 1, 4, 5, 6 আৰু 9 যদি এই সংখ্যাবোৰ থাকে তেতিয়াহ'লে আমি ক'ব পাৰি যে এই সংখ্যাবোৰ বৰ্গ সংখ্যা। আৰু এইবিলাক সংখ্যা বাদ দি 2, 3, 7 আৰু 8 এই সংখ্যাবোৰ যদি থাকে তেতিয়াহ'লে আমি ক'ব পাৰিম এই সংখ্যাবোৰ বৰ্গ সংখ্যা নহয়। তাৰমানে বৰ্গ সংখ্যা একক স্থানত এই সংখ্যাবোৰ থাকিব পাৰে 0, 1, 4, 5, 6, 9, আৰু যদি এই সংখ্যাবোৰ থাকে 2, 3, 7, 8 এই সংখ্যাবোৰ থাকিলে বৰ্গ সংখ্যা নহয়, এইবোৰ সংখ্যা থাকিলে বৰ্গ সংখ্যা হয়। এইখিনি আমি মনত ৰাখিম। আমি এতিয়া বীজীয় সূত্ৰেৰে বৰ্গ নিৰ্ণয়, কেনেকৈ বীজগণিতৰ যিটো সূত্ৰ আছে a + b² = a² + 2ab + b², আৰু এটা হ'ল a - b² = a² - 2ab + b², এই দুটা সূত্ৰৰ সহায়ত আমি কেনেকৈ বৰ্গ সংখ্যা ওলাম এটা আমি ডিসকাস কৰিম। সাপোজ আমি এটা সংখ্যা ল'লোঁ 59 স্কোৱাৰ, তাৰমানে এই 59ৰ আমি কি ওলাম বৰ্গ সংখ্যা ওলাম। কেনেকৈ ওলাম, বীজগণিতৰ যিটো সূত্ৰ আমি এই সূত্ৰৰ সহায়ত আমি বৰ্গ সংখ্যা ওলাম। তেতিয়াহ'লে প্ৰথমতে আমি এইটো a + b² দি কৰোঁ, তেতিয়াহ'লে ইয়াত যদি আমি এইটো এনেকৈ লিখিব পাৰোঁ 59² মানে 50 + 9, এইটো লিখি পেলাই এনেকৈ হোল² লিখিব পাৰোঁ, হয়নে? তেতিয়াহ'লে আমি এটা মানে এইটো হ'ল 52 হ'ল a আৰু 9টো হ'ল b, তেতিয়াহ'লে আমাৰ হ'ল a + b² হৈ যাব। এইটো a, এইটো b² ফৰ্মুলাত বহাই দিম। তেতিয়াহ'লে সূত্ৰমতে কি আছিলে a² মানে 50² প্লাছ তাৰপিছত 2 ab, 2 সূত্ৰমতে 2 আছিলে 2 × a মানে হ'ল 50 আৰু ইনটু b মানে হ'ল 9 প্লাছ সূত্ৰমতে b² মানে ইয়াত 9², এইটো এনেকৈ দিব পাৰোঁ। তাৰপিছত 50² মানে হ'ব এইটো মানে 2500 প্লাছ এইটো পূৰণ কৰিলে আমি পাম 900 আৰু 9² মানে হ'ল 81 হৈছে। এতিয়া আমি এইখিনি যদি সকলোখিনি যোগ কৰোঁ তেতিয়াহ'লে এইটো হ'ব 3481, একদম সহজ। এইটো a + b² সহায়ত আমি বৰ্গ সংখ্যা উলিয়াইছোঁ। এতিয়া আমি a - b² সহায়ত আৰু এটা সংখ্যা ল'ম যিটো a - b² সহায়ত কৰিম। এইটো 2 নম্বৰ লৈ লৈছোঁ। সাপোজ আমি এটা সংখ্যা লওঁ 39², আমি এই সংখ্যাটোক আমি a - b² ফৰ্মুলাত আমি বৰ্গ সংখ্যা উলিয়াম। তেতিয়াহ'লে এইটোক আমি লিখিব পাৰোঁ 40 - 1² এনেকৈ লিখিব পাৰোঁ। তেতিয়াহ'লে এইটো হ'ল আমাৰ 42 হ'ল a আৰু 1টো হ'ল b। তেতিয়াহ'লে আমি এইটো ফৰ্মুলাত লিখিব পাৰোঁ কি আছিলে a² - 2ab + b², তেতিয়াহ'লে a মানে হ'ল 40² মাইনাছ সূত্ৰমতে আছে 2 × a মানে হ'ল 40 × b মানে হ'ল 1 প্লাছ b² মানে 1², হয়নে? এতিয়া আমি 40² মানে কিমান পাম, 40² মানে আমি 1600 হৈছে, মাইনাছ এইটো পূৰণ কৰিলে কিমান হ'ব 80 প্লাছ 1² মানে 1 হৈছে। এইটো যদি আমি সৰল কৰোঁ তেতিয়াহ'লে এইটো পাম 1521, এইটো এনচাৰ পাম। তোমালোকে কৰি চাবা, একদম সহজ, 1521 এইটো এনচাৰ পাম। এতিয়া আমি ডিসকাস কৰিম বৰ্গমূল কেনেকৈ উলিয়ায়। 1 নম্বৰ উৎপাদক পদ্ধতি, এই উৎপাদক পদ্ধতিৰ সহায়ত কেনেকৈ বৰ্গমূল ওলাম এইটো আমি ডিসকাস কৰিম।
আমি এটা এক্সাম্পল ললো এক নম্বৰ যেনেকৈ 144 ইয়াৰ উৎপাদক সহায়ত এইটো 144 বৰ্গমূল কেনেকৈ ওলাম আমি এইটো এনেকৈ লিখিব পাৰোঁ 144 মানে কি 12 into 12 তাৰ মানে 12 হ'ল এইটো 144 উৎপাদক তাৰ মানে 12 into 12 এইটো আমি এনেকৈ লিখিব পাৰোঁ 12 স্কয়াৰ হয়নে তাৰ মানে আমি যেতিয়া বৰ্গমূল ওলাম মানে এতেকে √144 মানে ইয়াৰ বৰ্গমূল হ'ব কিমান 12 হৈছে আমি এনেকৈ উৎপাদকৰ সহায়ত ওলাম আৰু এটা আমি এক্সাম্পল লৈ লওঁ যেনেকৈ যদি আমাৰ এনেকৈ থাকে 2 নম্বৰ আমি এটা দি লওঁ সাপোজ ধৰি লওঁ 49 into 64 এই সংখ্যাটো আমি উৎপাদকৰ সহায়ত বৰ্গমূল ওলাম কেনেকৈ ওলাম তেতিয়াহ'লে আমি লিখিব পাৰোঁ 49 মানে কি 7 into 7 মানে ইনটু আকৌ 64 মানে 8 into 8 হৈছে 64 তেতিয়াহ'লে আমি বৰ্গমূল ওলাওঁতে কি কৰিব লাগে √over চিন দিব লাগে কিয়নো √49 into 64 ইয়াৰ বৰ্গমূল আমি কেনেকৈ কি লিখিব পাৰি √over চিন দি এইটো লিখিব পাৰিম 7 into 7 into 8 into 8 হৈছে তেতিয়াহ'লে আমি কি কৰিম এই দুটাৰ পৰা এটা ল'ম তাৰমানে এইটো আমি এনেকৈ লিখিব পাৰোঁ 7 স্কয়াৰ into 8 স্কয়াৰ হৈছে তেতিয়াহ'লে আমি যদি তেতিয়াহ'লে এইটো স্কয়াৰ কেনসেল যাব থাকিব 7 into 8 হৈছে 7 into 8 এইটো হ'ল আমাৰ এনসাৰ যেটো আমাৰ বৰ্গমূল ওলাব লাগে এইটো তেতিয়াহ'লে এইটো পূৰণ কৰিলে কিমান হ'ব 7 8 গুণ কিমান 56 এইটো হ'ল আমাৰ এনসাৰ আমি এনেকৈ বৰ্গমূল ওলাব পাৰি এতিয়া আৰু এটা এক্সাম্পল সাপোজ 3 নম্বৰ ললো তেতিয়াহ'লে আমি সাপোজ ধৰিলো এইটো এনেকৈ এটা অংকৰ সহায়ত কৰিম সাপোজ এইটো এটা ধৰিলো আমি বৰ্গ মানে বৰ্গ কি হয় চাৰিটা বাহু সমান হয় ধৰিলো x আৰু এই বৰ্গটো কালি দিয়া আছে সাপোজ 1764 মানে বৰ্গ সেন্টিমিটাৰ এটো কালি দিয়া আছে তেতিয়াহ'লে আমাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য যদি উলাও তেতিয়াহ'লে কেনেকৈ উলিয়াম আমি মানে তেতিয়াহ'লে বৰ্গ কালিৰ যেটো এটো বৰ্গ কালি দিয়া আছে 1764 বৰ্গ সেন্টিমিটাৰ তেতিয়াহ'লে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য উলোৱা তেতিয়াহ'লে কেনেকৈ উলাম আমি বৰ্গ কালি সূত্ৰ এটা আছে কালি হ'ল বাহু স্কয়াৰ তাৰ মানে বাহু স্কয়াৰ বাহু যদি x হয় x স্কয়াৰ ইকুৱেল মানে বৰ্গ কালি ইকুৱেল কিমান 1764 বৰ্গ সেন্টিমিটাৰ তেতিয়াহ'লে আমি এই ইকুৱেশ্যনটোৰ পৰা আমি x মান ওলাব লাগে তেতিয়াহ'লে x মান ওলাই গ'লে এইটো বৰ্গৰ কি আমি বাহু দৈৰ্ঘ্য ওলাই যাব তেতিয়াহ'লে এইটো আমি সেম বৰ্গমূল ওলা এই নাম্বাৰটোৰ বৰ্গমূল ওলালে এনসাৰটো ওলাই যাব তেতিয়াহ'লে আমি লিখিব পাৰোঁ x ইকুৱেল স্কয়াৰ চিন থাকিলে ইফালে √over চিন আহি যাব 1764 মানে তাৰ মানে 1764 ইয়াৰ বৰ্গমূল উলিয়াম আমি উৎপাদকৰ সহায়ত উৎপাদক পদ্ধতি আমি ডিসকাস কৰি আছো তেতিয়াহ'লে 1764 ইয়াৰ আমি উৎপাদক ওলাই ল'ম কেনেকৈ ওলাম এইটো 2 দি যাব 2 দি হৰণ কৰিলে 16 এইটো সূত্ৰ আছে তাৰ মানে 8 বাৰ যাব 8 দুগুণ 16 1 থাকিল 17 একটো ইয়াতে নিলে আকৌ 16 হৈ যাব তেতিয়াহ'লে আমি আকৌ 8 বাৰ দিম মানে থাকিল 4 এইটো 2 বাৰ যাব আকৌ 2 দি দিওঁ এইটো 4 বাৰ এইটো 1 বাৰ মানে তেতিয়াহ'লে এইটো কিমান বাৰ যাব এইটো যদি আমি 3 দি দিওঁ কিমান যাব 1 বাৰ 3 গুণ 3 1 থাকিল একটো ইয়াতে নিলে কিমান হ'ব 14 3 দি গ'লে আকৌ 3 4 গুণ 12 2 ইয়াতে নিলে 21 3 7 গুণ 21 মানে এতিয়া আমি 7 দি দিম 7 দি দিলে 7 2 গুণ 14 আৰু থাকিল ইয়াত 7 তাৰ মানে 1 বাৰ যাব হৈছে আকৌ আমি এইটো 3 দিও দিব পাৰিম বা এইটো 3 7 গুণ 21 ঠিক আছে এইটো আমি উৎপাদকত ভাঙি লৈছো তেতিয়াহ'লে আমি এইটো এনেকৈ লিখিব পাৰোঁ √over চিন দি ইয়াত 2 কেইটা আছে এটা দুটা 2 into 2 3 কেইটা আছে এটা 3 দুটা আছে 3 into 3 আকৌ 7 দুটা আছে আমি আকৌ লিখিব পাৰোঁ 7 into 7 হৈছে এতিয়া বৰ্গমূল ওলোৱা নিয়ম হ'ল আমি কি কৰিম দুটাৰ পৰা এটা ল'ম মানে তেতিয়াহ'লে বা এনেকৈ লিখিব পাৰোঁ 2 স্কয়াৰ 2 দুটা আছে 3 স্কয়াৰ 3 দুটা আছে আকৌ 7 দুটা আছে মানে তেতিয়াহ'লে আমি এই √over চিনটো উঠাই দিবলৈ হ'লে স্কয়াৰখিনি সব কাটি দিব লাগিব তেতিয়াহ'লে √over চিন কাটি যাব উঠি যাব তেতিয়াহ'লে ইয়াত থাকিল 2 এটা তাৰমানে দুটাৰ পৰা এটা ল'ম আৰু এনসাৰত তেতিয়া আৰু 3 দুটা মানে 3 স্কয়াৰৰ পৰা এটা 3 আহিব আৰু 7 স্কয়াৰৰ পৰা 7 এটা আহিব এইটো হ'ল আমাৰ এনসাৰ এটা পূৰণ কৰিলে কিমান হ'ব 3 7 গুণ 3 কিমান 3 গুণ 6 আৰু ইয়াত 7 মানে 6 7 গুণ কিমান 42 এইটো হ'ল আমাৰ এনসাৰ এইটো হ'ব 42 সেন্টিমিটাৰ আমি আৰু এটা এক্সাম্পল লৈছো x
টু দি পাৱাৰ -4 আমি এইটোৰ আমি বৰ্গমূল উলিয়াম কেনেকৈ উলিয়াম আমি এইটো এনেকৈ লিখিব পাৰোঁ ৰুট অভাৰ কি x টু দি পাৱাৰ -4 ইয়াৰ আমি বৰ্গমূল উলিয়াম তেতিয়াহ'লে আমি এইটো এনেকৈ লিখিব পাৰোঁ ৰুট অভাৰ x স্কয়াৰ মাইনাছ ৰুট অভাৰ -2 স্কয়াৰ হোল স্কয়াৰ আকৌ ব্ৰেকেট দি হোল স্কয়াৰ দিম তেতিয়াহ'লে আমাৰ কি হ'ব এইটো স্কয়াৰ ৰুট অভাৰ চিন কেনচেল থাকিব x টু দি পাৱাৰ -2 হয়নে তেতিয়াহ'লে আমি এইটো আমি লিখিব পাৰোঁ তেতিয়াহ'লে যেহেতু এইটো মাইনাছ আছে আমি এনেকৈ লিখিব পাৰোঁ 1/x স্কয়াৰ বুজিছে এইটো হ'ব আমাৰ এনসাৰ একদম সহজ আছে এতিয়া আমি ডিসকাস কৰিম কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাম বা পূৰ্ণবৰ্গ হ'ব যেনেকৈ 27 যদি দিয়া থাকে আৰু ইয়াত যদি কোৱা হয় এই 27 কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাম তেতিয়াহ'লে আমি প্ৰথমত উৎপাদক ওলাই লম সহজ হ'ব 27 যেনেকৈ 3 9 গুণ 27 আকৌ 3 3 গুণ 9 তেতিয়াহ'লে আমি এইটো 27 লিখিব পাৰোঁ 27 ইকুৱেল 3 কেইটা আছে উৎপাদক 3টা আমি ক'ব এটা 3 দুটা 3টা 3 আছে মানে তেতিয়াহ'লে আমি জানো যে বৰ্গমূল ওলাবলৈ হ'লে আমি দুটাৰ পৰা এটা ল'ব লাগে তেতিয়াহ'লে এইটো হ'ব বৰ্গমূল তেতিয়াহ'লে ইয়াত 3 দুটা আছে ঠিক আছে এটা ল'লোঁ এতিয়া 3 ইয়াত এটা আছে আৰু এটা 3 শৰ্ট আছে তাৰমানে আৰু এটা দিলে এইটো পূৰ্ণবৰ্গ হৈ যাব তাৰমানে আমি এইটো 3 দিলোঁ তেতিয়াহ'লে তাৰমানে কি বুজিলোঁ যে 3 এটা শৰ্ট হৈ আছে তাৰমানে এনসাৰটো হ'ব কি 3 এনসাৰটো হ'ব 3 এই 3 হ'ল আমাৰ এনসাৰ তাৰমানে 3 যদি ক্ষুদ্ৰতম সংখ্যা এটা লওঁ তেতিয়াহ'লে 3টো যদি পূৰণ কৰোঁ তেতিয়াহ'লে এইটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব এতিয়া আমি ডিসকাস কৰিম হৰণ পদ্ধতি যেটো আমাৰ 2 নম্বৰ 1 নম্বৰ আছিল উৎপাদকৰ সহায়ত আমি বৰ্গমূল কেনেকৈ উলিয়াই এতিয়া 2 নম্বৰ আমি হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল কেনেকৈ উলিয়াই আমি এটো ডিসকাস কৰিম এতিয়া আমি এটা एग्जांपल লৈ লওঁ যেনে এটা নাম্বাৰ লৈ লওঁ যেনে 5313025 এই নাম্বাৰটো আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াম কেনেকৈ উলিয়াম আমি প্ৰথমত কি কৰিম এটো হৰণৰ সহায়ত হৰণ যেনেকৈ কৰোঁ অংক হৰণ অংক আমি এনেকৈ পাতি ল'ম যেনেকৈ নাম্বাৰটো কি আছে 5313025 5313025 এই নাম্বাৰটো আমি এনেকৈ হৰণ নিচিনা পাতি ল'ম তেতিয়াহ'লে এইটো কিমান জোৰ হিচাপে আমি ধৰি ল'ম এইটো এটা জোৰ হিচাপে এইটো পাতি ল'ম এইটো প্ৰথম 25 আছে এটা জোৰ এইটো 30 এইটো 31 আৰু লাষ্টত 5 আছে তেতিয়াহ'লে আমি যদি এইটো এটা থাকে এটা হিচাপে ল'ম এনেকৈ ল'ম তেতিয়া এইটো সিঙ্গেল 5 আছে যদি ডাবল থাকে ডাবল ল'ম এটা সিঙ্গেল অকলে 5 আছে 5টো আমি কেনে কৰিম 5 আছে তাৰমানে আমি এইটো 2 2 গুণ 4 এনেকৈ ল'ম যেটো নাম্বাৰ ল'ম সেম ল'ম যেনে 2 3 গুণ 6 বা 2 গুণ 2 এনেকৈ নহ'ব এইটো 2 এইটো 2 মানে যেটো আমি বৰ্গমূল উলাইছো সেইকাৰণে 2 2 গুণ 4 এনেকৈ ল'ম এটোতো 3 3 গুণ 9 ল'ব পাৰি কিন্তু ইয়াতো 5 আছে নহ'ব মানে 2 2 গুণ 4 ল'ম তে এইটো এতিয়া মাইনাস কৰিম হৰণ যেনেকৈ কৰোঁ 5 ৰ পৰা 4 গ'লে 1 আৰু এই দুটা নমাই দিম ইয়াত কিমান আছে 3 1 হৈছে এতিয়া আমি কি কৰিম এটো যেটো 2 আছে এটো ইয়াত নমাব লাগিব ভাজকৰ ঘৰত তেলে এটো যিমান থাকিব ইয়াৰ 2 মাল্টিপ্লাই হৈ নামিব 2 গুণ হৈ নামিব ইয়াত 2 আছে 2 গুণ হৈ নামিলে কিমান হ'ব 4 হৈছে নে এতিয়া আমি ইয়াত এনেকৈ এটা সংখ্যা লম যেটো পূৰণ কৰিলে এটো হ'ব এই নাম্বাৰটো 131 হ'ব বা ইয়াৰ নিকটৱৰ্তী সংখ্যাটো হ'ব যেনেকৈ ইয়াত যদি আমি 2 লওঁ 2 লৈ যদি কৰি চাওঁ ইয়াত 2 লৈ কৰিলে নিমিলিব আমি ইয়াত 3 ল'ব লাগিব 3 ল'লে যদি তেতিয়ালে কি কৰিম ইয়াত 3 দিছো ইয়াত এটা 3 দিম এটা এটো পূৰণ কৰি চাম 3 3 গুণ কিমান 3 3 গুণ হ'ব 9 আৰু 3 4 গুণ 12 ইয়াৰ নিকটৱৰ্তী সংখ্যা হৈছে আৰু যদি ইয়াত 4 লওঁ ইয়াতো 4 লৈ পূৰণ কৰি চাম তেতিয়ালে ইয়াতকৈ বেছি হৈ যায় সেইকাৰণে 3 3 লৈ তেতিয়ালে এটো হৈছে তাৰমানে 3 দিছো ইয়াত সেইকাৰণে ইয়াত আমি ইয়াতো 3 দিম হৈছে এতিয়া আমি এটো বিয়োগ কৰিম এটো বিয়োগ কৰিলে হ'ব এটো না যায় 1 আনিম 11 পৰা 9 গলে 2 এটো পাই গ'ল 0 তেতিয়ালে এতিয়া আমি আকৌ এই দুটা নমাই দিম মানে এটো আগত 31 নমাইছো এতিয়া 30 নমাই দিম 30 হল এতিয়া সেম এতিয়া এই যেটো 23 এই নাম্বাৰটোক আমি আকৌ দুগুণ হিচাপে নমাম দুগুণ হিচাপে নামিলে 23 দুগুণ হিচাপে নামিলে এটো হ'ব 46 হৈছে এতিয়া আমি
ইয়াত এনেকৈ এটা সংখ্যা বহাম এইটো নিচিনা যেনেকৈ 3 বহাইছোঁ ইয়াতো 3 দিছোঁ পূৰণ কৰিছোঁ এইটো ইয়াৰ এই নাম্বাৰটো নিকটৱৰ্তী সংখ্যা হৈছিলে সেম 46ৰ লগত ইয়াত এটা এনেকৈ নাম্বাৰ দিম সেম নাম্বাৰ দিম দি পেলাই এনেকৈ এইটো নিচিনা পূৰণ কৰিম যেটো এই 230 নিকটতম সংখ্যাটো হয় তেতিয়াহ'লে ইয়াত যদি আমি কি কৰোঁ এইটো 1 দিওঁ তেতিয়াহ'লে 461 ইয়াত যদি 1 পূৰণ কৰোঁ তেতিয়াহ'লে 461 হ'ব ইয়াতকৈ ডাঙৰ হৈ যায় তেতিয়াহ'লে বাকি দুটা আমি নাম্বাৰ নমাই দিম 25 মানে সেইকাৰণে ইয়াত আমি এটা 0 দিম হৈছে ইয়াত এটা 0 দিম তেতিয়াহ'লে 0 দিয়াৰ লগে লগে কি হৈ যাব এইটো এতিয়া আমি যদি 5 দিওঁ তেতিয়াহ'লে এইটো সেম মিলি যাব 23025 হৈছে তেতিয়াহ'লে ইয়াত একো নাথাকে তাৰমানে 0টো দিছোঁ ইয়াত 0 দিম আৰু 5 দিয়াৰ লগে লগে এইটো মিলি গ'ল তাৰমানে এইটো 5 দিম তাৰমানে আমাৰ এনসাৰটো হ'ল 2305 এইটো হ'ল আমাৰ এনসাৰ